কি হ'ল কথা লাগিলে খাই তো হে গাইজ মই পিনাও ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আজি মই গৈ আছো পথাৰত দেউতাক এই কঠীয়াটো দিবলৈ মানে আজিৰ পৰা পথাৰত আমাৰ কঠীয়া সিঁচিব সেইবাবে এই কঠীয়াটো পথাৰত দি থৈ আহিব লাগে তেনেহ'লে বলকচোন মোক কঠীয়াটো দিবলৈ পথাৰলৈ যাওঁ এই বস্তাটো চাইকেলটোত উঠাই লওঁ ইয়াতে উঠাই লওঁ ইমান গধুৰ উঠাই লওঁ ৰ তো গাইজ ফাইনেলি মই কঠীয়াটো চাইকেলত উঠালোঁ তেনেহ'লে বলকচোন মই কঠীয়াটো দিবলৈ যাওঁ আৰু গাইজ ফাইনেলি মই পথাৰলৈ পালোঁহি ইয়াৰ পৰা মানে ৰাস্তা নাযায় সেইবাবে এই কঠীয়াটো সেই তালৈ দাঙি নি যাব লাগে সেই তালৈ বলকচোন মই ইয়াৰ পৰা ওলাই লওঁ কঠীয়াটো তো গাইজ তেনেহ'লে আমি দাঙি নি যাওঁ ইমান চাইকেলটো মই ইয়াতে পাৰ্ক কৰি থৈ দিছোঁ এতিয়া মই যাওঁ সেই তালৈ নি যাব লাগে অলপ দূৰে আছে বাৰু আৰু গাইজ মই কঠীয়াটো লৈ আহি পালোঁহি পথাৰলৈ আৰু ইয়াতে থৈ দিম কঠীয়াটো ইমান গধুৰ আছিলে গোটেইবিলাক বিষ খাই গৈছে মানে সেইটাৰ পৰা দাঙি আনিলোঁ যে সেইটাৰ পৰা সেই তেনেকুৱা ঘূৰি পিনে ইয়ালৈ আনিছোঁ আৰু সেই তাত দেউতাই আছে সেইটো কঠীয়া সিঁচি আছিলে ৰাতিপুৱা অলপ আনি দিছিলোঁ সেইটোৱে সিঁচিছিলে এতিয়া আকৌ এইটো আনি দিছিলোঁগৈ এতিয়া সেইটো সিঁচিব আৰু গাইজ ৰাতিপুৱাৰ পৰা মই 3বাৰ আহিলোঁ মানে প্ৰথমত আপোনাৰ অলপ কঠীয়া আনি দিছিলোঁ একদম 4-5টামান বজাতে তাৰপাছত 6টামান বজাত চাহ অলপ আনি দিছিলোঁ এতিয়া আকৌ অলপ কঠীয়া অলপ আনি দিছিলে তেনেহ'লে বলকচোন ডাইৰেক্ট ঘৰতে লগ পাম আৰু গাইজ মই ফাইনেলি ঘৰলৈ আহি পাই গ'লোঁ মই ৰাতিপুৱাৰ ভাত খোৱাই নাই আছোন সেইবাবে মই হাত ভৰিটো ধুই ভাতটো খাই লওঁ তো গাইজ ফাইনেলি মই ভাতটো খালোঁহি আৰু গাইজ আজি মই জানচিনা খাতাৰনাক প্ৰেংক এটা কৰিম প্ৰেংক নহয় আৰু এনেই ধেমালি এটা কোনো এইটো চিৰিয়াছকৈ নল'ব মানে প্ৰেংকটো হৈছে মই চিপছটোত জলকীয়া ভৰাই দিম আৰু তাক মই গৈ পিনে চিপছটো খুৱাম তাৰপিছত ইয়াৰ ৰিয়েকশ্যনটো চাম কেনেকুৱা হ'ব ই মানে খুব চিপছ খাইছে এইকাৰণে আৰু গাইজ প্ৰেংকটো কৰিবলৈতো আমাক চিপছ এপেটি লাগিব সেইবাবে মই দোকানৰ পৰা চিপছ এপেটি লৈ আনো আৰু গাইজ ফাইনেলি মই দোকানৰ পৰা চিপছ এপেটি লৈ আনিলোঁ আৰু যি চিপছটো লাগিছিলে এই চিপছটো নাপালোঁ এই চিপছটোকে পালোঁ একো নহয় এই চিপছটোতে জলকীয়াবিলাক কাটি লগাই দিম আৰু গাইজ এই চিপছটোত মই 2টা জলকীয়াটো লগাই দিম কিন্তু ইমান জ্বলা নহয় জলকীয়াটো তো এইবাৰে মই 2টা জলকীয়া লগাই দিছোঁ সৰু পিচকৈ বনাই লগাই দিম ইমান জ্বলা আৰু গাইজ ফাইনেলি মই চিপছটোত জলকীয়াটো লগাই দিলোঁ সেইবিলাক চাব পাৰে সৰুকৈ আছে আৰু মই প্ৰেংকটো কৰিবলৈ মই এতিয়া গৈ আছোঁ জানচিনাহঁতৰ ঘৰলৈ তো গাইজ এতিয়া মই আহিলোঁ জানচিনাহঁতৰ ঘৰলৈ জানচিনা এইপিনে সেইটো মানুহটো বেকেটা সেইটো আহিছে জানচিনা চিপছ খাবি হা তো গাইজ এতিয়া জানচিনা আহিলে এইটো আমাৰ কুকুৰটো হয় এই টমি এই কেনেকুৱা লাগিছে তো গাইজ এতিয়া মই হাতেই জানচিনা চিপছটো খাম ন কি হ'ল ভালকৈ খাই দিওঁ তো জানচিনা তো গাইজ জানচিনা জলকীয়াটো খাই দিলে ভালকৈ খাবই নাপালে গোটেইটো খা গোটেইটো দম চাওঁ তোৰ খা দম চাওঁ তো গাইজ জলকীয়া খাই দিছে জানচিনা 3টা জলকীয়া 3 পিচ খালি 2 পিচ পিলালো এপিচে খালো মজা লাগিলে খাই আর জ্বলা খাবি জ্বর উঠি গ'ল তো গাইজ প্ৰেংকটো কৰি ময়ো আহিলোঁগৈ ঘৰলৈ আৰু মানে প্ৰেংকটো কৰিবলৈ গৈ মানে জলকীয়াটো ইমান জ্বলা নাছিলে অলপ জলকীয়া মানে জ্বলা হ'ব লাগিছিলে তেতিয়া মজা লাগিলেহেঁতেন যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব নাপাহৰিব তেনেহ'লে